তো হে গাইজ পোনপ্ৰথমতে মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে যদি ভাবি আছে এই ভিডিঅ'টো মানস মনিষা মানে এই ভাইৰেল কাপোলটোৰ ইণ্টাৰভিউ ভিডিঅ' বুলি তো ভিডিঅ'টো ইয়াতে স্ক্ৰিপ্ট কৰিব পাৰে তেন্তে আমাৰ এই সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিৰৰ মাজত গৈ বিচাৰি পালোঁ সেই ভাইৰেল আলুৰ দোকানখন। তো হে গাইজ মই আছোঁ আজি দীঘলী পুখুৰীৰ পাৰত য'ত এটা আলু 60 টকাত পোৱা যায়। মানে চাই লওক আপোনালোকে ভিডিঅ'টো অলপমান গম পাব কোনটো আলুৰ কথা কি কথা কৈ আছোঁ আপোনালোকে গমেই পাইছে থাম্বনেইল দেখি। তো বলক এখেতসকলৰ অকণমান কথা পাতিব চেষ্টা কৰোঁ। মানুহৰ ভিৰৰ মাজত এবাৰ কথা পাতি ল'বলৈ চেষ্টা কৰে এখেতসকলৰ লগত আৰু প্ৰচেছিং চলি আছে কেনেকৈ কি কৰে কেনেকৈ বনায়। তো বলক এখেতসকলৰ অকণমান কথা পাতিব চেষ্টা কৰোঁ। মানে ভাইৰেল কাপোৰ এইপিনে পুৰা ব্যস্ত আছে মানুহ বহুত ভিৰ মানে চাৰিওফালে ভিৰ আছে। কেনেকুৱা চলি আছে বিক্ৰী বাতি কেনেকুৱা চলি আছে? ঠিক আছে বেছি ডিষ্টাৰ্ব নিদিওঁ এতিয়া মানুহৰ বহুত ভিৰ আপোনালোক পুৰা বিক্ৰী বাতি কেনেকুৱা চলি আছে? বঢ়িয়া বঢ়িয়া ইমান মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ। এনেকৈ মৰম ছাপোৰ্ট কৰি যাব আগুৱাই যাব পাৰোঁ। ডিষ্টাৰ্ব নিদিওঁ আপোনাক ভালে ভালে सफर कैसा है ये सफर मंजिलों की ना है कोई खबर। ভিৰৰ মাজতো যে অকণমান মানস মনিষা মানে এই ভাইৰেল কাপোলটো যে অকণমান সময় মোক দিলে তাৰ বাবে অশেষ ধন্যবাদ। তো আপোনালোকে আহক দীঘলী পুখুৰীৰ পাৰত স্পাইৰেল পটেটো শ্বপলৈ। হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া ওলাহেৰে